এক্সামৰ অংকৰ প্ৰশ্নকাকত দেখি হতাশ ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰী। অংকৰ প্ৰশ্নকাকতত আহিল মহাবিদ্যালয় পৰ্যায়ৰ প্ৰশ্ন। মেট্ৰিক পৰীক্ষাৰ্থীৰ মূৰ খোৱা কাম কৰিলে সেবাই। বহু জল্পনা কল্পনাৰ অন্তত ৰাজ্যত চলি আছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। বিসংগতি অবিহনে যে পূৰ্ণ নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষা। অংক বিষয়ত মেট্ৰিক পৰীক্ষাক লৈ আন এক বিতৰ্কৰ সৃষ্টি হৈছে ৰাজ্যত। গণিতৰ প্ৰশ্নকাকত দেখি মূৰে কপালে হাত দিলে পৰীক্ষাৰ্থীয়ে। গণিতৰ পৰীক্ষাত পাঠ্যক্ৰমৰ বাহিৰৰ পৰা বহুকেইটা প্ৰশ্ন অহাৰ অভিযোগ শিক্ষাৰ্থীৰ লগতে ছাৰ বাইদেউসকলৰ। ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰী অংক পৰীক্ষা দি আহি এতিয়া হতাশত। বুদ্ধিমত্তা জখাবলৈ গণিতৰ এনে প্ৰশ্নকাকত প্ৰস্তুত কৰিছে সেবাই। গণিতৰ প্ৰশ্নকাকতে শিক্ষাৰ্থীৰ আত্মবিশ্বাসকেই ডুবাই দিলে। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী এতিয়া চিন্তাত। সেবাই যে মেট্ৰিক পৰীক্ষাৰ নামত শিক্ষাৰ্থীৰ জীৱনক লৈকে হেতালি খেলি আছে। মেট্ৰিক পৰীক্ষাৰ যেন বিসংগতি অবিহনে পূৰ্ণ কৰিব নোৱাৰে অসম মাধ্যমিক শিক্ষা সংসদ চমুকৈ সেবাই।